মই চেণ্ট্ৰেল কমিটিত এপইণ্টমেণ্ট দিছে ভাইচ প্ৰেচিডেণ্ট হিচাপে মাননীয় প্ৰমোদ বৰদেৱে। তেওঁক ধন্যবাদ জনাইছোঁ, কাৰণ মইতো বহুদিন আগতেই জইন কৰিছিলোঁ, কিন্তু চাকৰিত থকাৰ কাৰণে পদবীটো ল'ব পৰা নাছিলোঁ। গতিকে এতিয়া আজি প্ৰথম এই অফিচত আহিলোঁ, চেণ্ট্ৰেল অফিচত। আমাৰ কথাটো হ'ল BTCৰ উন্নয়নৰ চিন্তা কৰাটো আমাৰ মেইন লক্ষ্য। তো আমি দেখিলোঁ BTCত BPFৰ মাননীয় হাগ্ৰামা মহিলাৰী দেৱ আৰু EPPLৰ প্ৰমোদ বৰদেৱ দুয়োজনেই আমাৰ BTCৰ কাৰণেহে চিন্তা কৰিছে। বেলেগ কোনো BJPৰ নেতাই বা কংগ্ৰেছৰ নেতাই আমাৰ কাৰণে কেতিয়াও চিন্তা নকৰে। গতিকে এওঁলোকে বাধ্য হয় আমি ভিক্ষা খুজিলেহে এওঁলোকে দিয়ে আৰু আমাক লৈ ব্লেকমেইল কৰে। আমি এইবাৰ আকৌ প্ৰমোদ বৰদেৱক ইমান টৰ্চাৰ কৰিলে, ভিতৰে ভিতৰে আমাৰ হাগ্ৰামা ছাৰক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লৈ গৈছে আৰু এইবাৰ এনেকুৱা ফাইলত সোমাই লৈছে, যিটো ফাইলৰ পৰা ওলাই অহাটো অকণমান দিগদাৰ হ'ব মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ। আমাৰ সমৰ্থনটো হ'ল আমাৰ BTCত কেৱল মাত্ৰ দুইটা পাৰ্টি, কাৰণ এই বাকী চেণ্ট্ৰেল যিটো ৰাজনীতি তেওঁলোকৰ তাত আমি যাব লগা হয়, আমি উপায় নাই, কাৰণ তেওঁলোকে আমাক কেতিয়াও কৃপা নকৰে। আমাৰ মানুহ আন্দোলন হৈ শ্বহীদ হৈছে, জীৱন দান দিছে, যাৰ পৰিণতিত আমি এইখিনিহে পাইছোঁ। কাৰণ আমি যি অভিজ্ঞতা আমাৰ আহি গ'ল, গতিকে এই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, বিশেষকৈ BJP বা অন্য ৰাজনৈতিক দলক আমাৰ BTC এৰিয়াত এণ্ট্ৰি দিব নালাগে, কাৰণ এওঁলোকৰ নিজৰ ফাইদা। যদি কিবা কাৰণে যদি আজি BTCৰ পৰা 3টা বা 4টা বা 2টাও যদি পায় BJPয়ে, তেতিয়া কি হ'ব? মাননীয় হাগ্ৰামা মহিলাৰীক আকৌ টৰ্চাৰ আৰম্ভ কৰিব। গতিকে এই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আৰু আমি ন' ডাউট আমাৰ ৰাজনৈতিকভাৱে আমাৰ অভিজ্ঞতাটো অলপ কম আছিলে, গতিকে এইবাৰ আমি শিক্ষা পাইছোঁ। গতিকে আমি আশা কৰিছোঁ বিধানসভা নিৰ্বাচনত ৰাইজে আমাৰ লগত থাকিব, আৰু বিশেষকৈ আমি জনজাতি মানুহবোৰ অৰিজিনেলি, মই একদিন আগতেও কৈছিলোঁ, উই আৰ নট অৰিজিনেলি হিন্দুজ। গতিকে হিন্দু মুছলিম বিশেষকৈ BTRত চলিলে আমি এইটো সহ্য নকৰোঁ, কাৰণ আমি মুছলমানবিলাকক সমৰ্থন কৰোঁ, মুছলমানবিলাকক সন্মান কৰোঁ। আমি ইতিমধ্যে এটা মিছন আৰম্ভ কৰিম, মুছলিমবিলাকৰ প্ৰতি যে অন্যায় অবিচাৰ সেইটো আমি কোনোমতে গ্ৰহণ কৰিব নোৱাৰোঁ। সেইকাৰণে যিটো আমাৰ EPPL দলে এইবাৰ সিদ্ধান্ত লৈছে, আমি ৰাজনীতি কৰি মাত্ৰ 2টা পলিটিকেল পাৰ্টি, এটা হ'ল BPF, এটা হ'ল EPL। আমি ভাই ককায়ে, আমাৰ মাজত কাজিয়া হ'ব পাৰে পলিটিকেলি, কিন্তু জাতি হিচাপেতো আমি একেই। গতিকে মই ভাবোঁ BTCৰ যিমান বাসিন্দা আছে অজনজাতি মানুহবোৰো আমাৰ চিন্তাটোৱেই বেছি কৰিব। গতিকে ইয়াতে চেণ্ট্ৰেল পলিটিকেল পাৰ্টিৰ চিন্তা কৰি লাভ নাই। আপোনালোকক ছেফগাৰ্ড বা কিবা দিলে আমিহে দিম, বেলেগে দিব নোৱাৰে। গতিকে এইখিনি আৰু বিশেষ কথাটো, আৰু কাৰণ EPPLৰ যিটো ডিচিপ্লিন সেইটো মোৰ খুব প্ৰশংসা, আৰু মই খুব ভাল পাইছোঁ, কাৰণ তেওঁ ভৱিষ্যতত কি হ'ব ছাষ্টেইনেবলটো চিন্তা কৰে। আৰু ইয়াতে ডেমক্ৰেচিটো পলিটিকেল পাৰ্টিটোত EPPL মডেল অফ পলিটিক্স, এইটোতো বৰ ভাল। সেইকাৰণে মই অন্তৰেৰে জইন কৰিছোঁ। এতিয়া মোৰ বাকী জীৱনটো মই ৰাজনৈতিকভাৱেই মই ৰাইজৰ কাৰণে মংগল কৰি যাম, আৰু এইখিনি নহয়। আমি বিচাৰোঁ হাগ্ৰামা মহিলাৰী দেৱে তেওঁ ৰাইজৰ মেণ্ডেট পাইছে, তেওঁ থাকক BTCত, আমি তেওঁক ডিষ্টাৰ্ব কৰিব নালাগে। আমি দিছপুৰ দিল্লীত যাম, আমি দিছপুৰ দিল্লীত লাগি, সেইকাৰণে ৰাইজক আমি এইটো কৈছোঁ, আমি দিছপুৰ দিল্লীত যাই তাৰ পৰা যুদ্ধ কৰিহে আমি মাননীয় হাগ্ৰামা মহিলাৰীক সহায় কৰিম। গতিকে তেওঁ ৰাইজৰ মেণ্ডেট দিয়ে, তেওঁ 5 বছৰ থাকক, আমাৰ ক'ব লগা একো নাই। সেইকাৰণে মই আবেদনো জনাইছিলোঁ BPF আৰু EPPL একে হওক, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো সম্পৰ্ক দিল্লীত, তেওঁৰ নিচিনা মানুহ এজন চেণ্ট্ৰেল মিনিষ্টাৰ হৈ থাকিব লাগে। গতিকে আমি এইটো বিচাৰোঁ, হাগ্ৰামাক আমি ডিষ্টাৰ্ব নকৰোঁ, EPPLে কেতিয়াও ডিষ্টাৰ্ব নকৰে, কাৰণ তেওঁ আমাৰ নিজৰ ভাই ককায়েকৰ নিচিনা। গতিকে মই ভাবোঁ, কিন্তু কেতিয়াও আমি ৰাজনৈতিকভাৱে আমি চেণ্ট্ৰেলৰ কোনো দলৰ আমি সমৰ্থন নকৰোঁ। সেইটো মই আমাৰ BTCবাসী ৰাইজক মই আবেদন, আপোনাক যদি প্ৰটেকশ্যন দিব লগা হয় BPFে দিব, EPPLে দিব, বেলেগে নিদিয়ে। এই কথাটো চিন্তা কৰি আপোনালোকে যাকে ভাল পায় তাকেই দিয়ক, আমি ক'ব লগা একো নাই। গতিকে আমি ভাবোঁ, যিহেতু ৰাইজে BTC লেভেলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভোট দিছে, এইবাৰ MLA ইলেকশ্যনত ৰাইজে EPPLক দিব, তেওঁলোকক দিছপুৰত পঠাব, দিছপুৰত যুদ্ধ কৰি আমি লৈ আহিম বড়োলেণ্ড ডেভেলপমেণ্ট কৰাৰ কাৰণে। মাননীয় হাগ্ৰামা মহিলাৰী দেৱ আপুনি কৰি থাকক।